এভৰিৱান উপস্থিত আছো অৰুণাচলৰ ষ্টেট মিউজিয়ামত আৰু এতিয়া গুদিয়া আমাক পৰিচয় কৰাই দিব চেম্পা টেনজিং নৰ্গেৰ সৈতে টেনজিং নৰ্গে আৰু ইয়াতে ষ্টেচুটো আছে 2009 মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিছিলে ফাৰ্ষ্ট অৰুণাচলী এণ্ড মাউণ্ট কিলিমাঞ্জাৰো মানে ক্লাইম্ব কৰিছিলে 2000 তাঞ্জানিয়াৰ পৰা তাঞ্জানিয়া আছে সেইটো তাৰপিছত আৰু তেওঁ এইবিলাক মানে যিবিলাক ৰিয়েল বস্তুবিলাক লৈ গৈছিলে এয়া হৈছে টেনজিং নৰ্গেৰ ৰিয়েল টেণ্টটো তেখেতৰ টেণ্টটো অৰুণাচলৰ ষ্টেট মিউজিয়ামত ৰাখি থ'বলৈ যত্ন কৰিছে আৰু তেখেতে ব্যৱহাৰ কৰে একদম ৰিয়েল বস্তুখিনি ইয়াতে আমি দেখিবলৈ পাওঁ এয়া চাই লওক আপোনালোকে এফালৰ পৰা দেখুৱাই দিছোঁ গুদিয়া আগে আগে দেখুৱাই দিব বহুত ভাল লাগিলে আৰু তেওঁলোকে এয়া গ্লভছ ব্যৱহাৰ কৰিছিলে যিহেতু হিল ক্লাইম্বিং কৰোঁতে প্ৰয়োজন হয় এইবিলাক গোটেইখিনি বস্তু ৰাখি থৈ দিছে আৰু এয়া তেখেতৰ জোতা চাওকচোন কিমান ডাঙৰ ডাঙৰ এইবিলাক ইমান ধুনীয়া উলেন এইবিলাক তেখেতে পৰিধান কৰি মাউণ্ট এভাৰেষ্ট জয় কৰিছিলে আৰু এইবিলাক ৰূপবিলাক পাহাৰত লগোৱা চাওকচোন এইবিলাক ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে আৰু এইটো হৈছে জৱাহৰলাল নেহেৰু মিউজিয়াম আৰু এয়া তেখেতৰ ইণ্টাৰনেশ্যনেল মাউণ্ট এভাৰেষ্ট এক্সপেডিশ্যন চাৰ্ট এইটো তেখেতৰ চাৰ্ট আৰু এইবিলাক তেখেতৰ ড্ৰেছবিলাক যিমান পাই ৰাখি থৈছে চাওক এয়া হৈছে চেম্পা টেনজিং নৰ্গেৰ আৰু এয়া এইখন এনেকুৱা ফ্লেগ ইণ্ডিয়ান গোটেই জাৰ্ণিটো তেখেতৰ এই এৰিয়াটোত আছে গতিকে আপোনালোকে ইয়ালৈকে আহিলে এইখিনি চাবলৈ মিছ নকৰিব খুব ধুনীয়াকৈ তেখেতৰ আৰু এইবিলাক বেগবিলাক আৰোহণ কৰোঁতে যিখিনি আছিলে আৰু এইফালেও আছে মই গোটেই ভিডিঅ'টো দেখুৱাই আছোঁ আপোনালোকে চাব ইউটিউবত সম্পূৰ্ণ ভিডিঅ'টি থেংক ইউ